মই নিজেই বোৱা আজি কেইখনমান ধুনীয়া ধুনীয়া গামোচা আপোনালোকক দেখুৱাম দেই। এইবোৰ মই বিয়া নোহোৱাৰ আগতেই বোৱা হয়। এইখন এখন বৈছিলোঁ, এইখন অৱশ্যে দৰা গামোচা বুলিয়ে বৈছিলোঁ বাৰু। এইখন চাওকচোন, ফুলপাহ এনেকুৱা। এয়া কাৰোবাক যদি এই ফুলপাহ লাগে ক'ব দেই, মই ফটো মাৰি দি দিম। এখন তাৰপিছত আৰু এখন এইখন আকৌ আমাৰ ঘৰ উঠিবলৈ যাওঁতে মায়ে দিছিলে বাৰু। মই অৱশ্যে ময়ে বোৱা, ঘৰত থৈ আহিছিলোঁ, তাৰপিছত মায়ে দিছিলে আৰু জোঁৱাইকক। এইখন এখন, তাৰপিছত আৰু এখন আছে এইখন এখন চাওকচোন, ইমান ধুনীয়া গামোচা, মানে ফুলপাহ ইমান ধুনীয়া ধুনীয়া ডাঙৰ মানে ফুলপাহ, বহুত ভাল লাগে মোৰ এই ফুলপাহ। মানে গামোচাখন বেয়া হৈ থাকিলে পিছত লোৱা নহয় যে এনেকৈ, সেইকাৰণে থৈ মানে এনেকৈ এইবোৰ গামোচা মানে আমাৰ ইয়াত নলয়। আমাৰ যিহেতু মৰাণ মানুহ হয়, এইবোৰ গামোচা নলয়। এনেই কেতিয়াবা মানে ক'ৰবাত ফুৰিবলৈ গ'লে লোৱা হয় আৰু, এনেইতো আমাৰ মানুহজনে লোৱাই নাই। এইখন এবাৰো নাই লোৱা, সেইটো কাৰণে গামোচাখন থৈ পিনে এনেকুৱা বেয়া হৈ থাকিলে, গোটেইখন বম হৈ থাকিলে বাকচত ভৰাই ধৰক। খালি মই ফুলপাহ মৰমতে থৈ দিছোঁ। ফুলপাহ ইমান ধুনীয়া চাওকচোন। ফুলপাহ যদি কাৰোবাক লাগে জনাব, মই এনেকৈ ফটোটো জুম কৰি মাৰি দি দিমতো, আপোনালোকে তেতিয়া তুলিব পাৰিব দেই।